কৃষ্ণ 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 শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 সকলোলৈকে আমি এই ভক্তি ভৰা সেৱা কৰিছোঁ। কৃষ্ণই জগতৰ ঈশ্বৰ, এই ঈশ্বৰেই সকলো জীৱৰ প্ৰাণ। এই কৃষ্ণ নৰৰূপে এই পৃথিৱীৰ ধামলৈ নামি আহিছিলে ভূ-ভা হৰণ কৰিবলৈ। জগতৰ ঈশ্বৰক বসুদেৱ দৈৱকীয়ে কি পুণ্য কৰিছিল তেওঁলোকে পুত্ৰ হিচাপে পাবলৈ। বসুদেৱ দৈৱকীয়ে এইটো জন্মত নহয়, পূৰ্বতে বহুত পুণ্য কৰিছিলে। তেতিয়া দৈৱকী আছিলে পিঞ্চি, বসুদেৱ আছিলে সুতপা। তেওঁলোক অপুত্ৰক আছিলে। তেওঁলোকে তপস্যা কৰিছিল 1000 বছৰ শুকান পাত খাই। তেওঁলোকৰ ভক্তিত সন্তুষ্ট হৈ ভগৱানে দৰ্শন দিছিলে। ভগৱান দৰ্শন দিয়াৰ পিছত ভগৱানে তেওঁলোকক সুধিলে, তোমালোকৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ, তোমালোকক কি বৰ লাগে কোৱা। তেতিয়া সুতপা আৰু পিঞ্চিয়ে ক'লে, তোমাৰ দৰে এটি সন্তান লাগে আমাক। ভগৱানে অলপ ভাবিলে, ভাবি বোলে হ'ব দিয়া, মোৰ দৰে এটি সন্তান পাবা, কিন্তু এইটো জন্মত নহ'ব, ইয়াৰ পিছতো জন্মত পাবা। তোমালোকে মোৰ দৰে এটি সন্তান পাবা বুলি কৃষ্ণ অন্তৰ্ধান হ'ল। এই কৃষ্ণ জন্ম হৈছিলে কংস কাৰাগাৰত, ডাঙৰ দীঘল হৈছিলে বকুলত। নন্দ যশোদাৰ কিমান পুণ্য, গকুলবাসীৰ কিমান পুণ্য, এই বকুলত থকা গছ গছনি তৰু তৃণ সকলো জীৱ কিমান পুণ্যৱান। তেওঁলোকে ভগৱানক তেওঁলোকে হাততে পাইছিলে। এই কৃষ্ণ জন্ম হোৱা 3 দিনৰ পিছত পুতনা ৰাক্ষসীক বধ কৰিছিলে। তেওঁ মাক যশোদাক তেওঁ মুখ ফালি গোটেই গৰ্ভ দেখাইছিলে। গৰ্ভৰ ভিতৰতে সমস্ত জগতখন দেখা পাইছিল। তেতিয়া যশোদাই কৃষ্ণ কৰিলে, নমস্কাৰ কৰি ক'লে, তুমি সাধাৰণ পুৰুষ নহয়, তুমি ভগৱান। কি হ'ব, মাতৃৰ মায়া অলপতে পাহৰি থাকিলে। যশোদাই কিন্তু দুগ্ধ মাখন খাই নষ্ট কৰিলে বুলি কৃষ্ণক বান্ধিবলৈ ঘূৰি ফুৰিছে, খেদি ফুৰিছে। কৃষ্ণই নিজেই ধৰা দিলে। ধৰা দিয়াৰ পিছত কৃষ্ণক বান্ধিবলৈ ধৰিলে। কৃষ্ণক বান্ধিবলৈ কি শকতি, অনন্ত কোটি ব্ৰহ্মাণ্ড তেওঁৱেই অধিকাৰী। তেওঁক জানো কোনোবাই বান্ধিব পাৰে? কিন্তু কৃষ্ণই নিজেই বান্ধ খালে। তেওঁ বান্ধ খোৱাৰো এটা মহান উদ্দেশ্য, কাৰণ তেওঁ জন্মই হৈছে ভকতক উদ্ধাৰ কৰিবলৈ আৰু দুষ্টক দমন কৰিবলৈ। এই কুবেৰৰ 2টি সন্তান শাপগ্ৰস্ত হৈ দুজুপি গছ হৈ আছিলে, অৰ্জুন গছ। এই সন্তান 2টিক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ যশোদাৰ হাতত নিজেই বান্ধ খাই দিলে। এই গকুলত কৃষ্ণই গোপসকলক লগত লৈ অনেক নৃত্য প্ৰদৰ্শন কৰিলে। গৰু চৰাবলৈ গৈছিলে, গৰু ৰখীয়া হিচাপে পাইছিলে গকুলবাসীয়ে কৃষ্ণক। কিমান ভাগ্যৱান। তেওঁ গৰু চৰাবলৈ যাওঁতেনে বহুত অসুৰক তেওঁ বধ কৰিছিলে। তেওঁ গোপীসকলৰ মনৰ বাঞ্ছা পূৰণ কৰিছিলে। পূৰ্ণিমাৰ ৰাতি বৃন্দাবনত যমুনাৰ নদীৰ পাৰত গোপীসকলৰ লগত তেওঁ ৰাসক্ৰীড়া আৰম্ভ কৰিছিলে। গোপীসকলৰ মনৰ বাঞ্ছা পূৰণ কৰিলে। গোপীসকলো বহুত পুণ্যৱান আছিলে। তেওঁলোকে ইয়াৰ আগতে বহুত পুণ্য কৰি আহিছিলে। সেয়েহে তেওঁলোকে কৃষ্ণৰ লগত তেওঁলোকৰ কামনাৰ বাসনা সম্পূৰ্ণ পূৰ কৰিব পালে। ভগৱান বৰ দয়ালু,
ভগৱানে শুদ্ধভাৱে ভক্তিভাৱে ভগৱানক যি পূজে ভগৱানৰে সকলো মনৰ বাঞ্ছা পূৰণ কৰে। কুজি মনোবাঞ্ছাও পূৰণ কৰিছিলে, অসুৰৰ মনোবাঞ্ছাও পূৰণ কৰিছিলে। ইয়াৰ পিছত কৃষ্ণই কংসই পঠোৱা চক্ৰবান অসুৰসকলক তেওঁ বধ কৰিছিলে। লগতে কংসকো বধ কৰিছিলে। কংসক বধ কৰি মথুৰাবাসী শান্তি স্থাপন কৰিছিলে। তেওঁ চালনাতে কৌৰৱ পাণ্ডৱৰ যুদ্ধ লগাইছিলে। যুদ্ধত অধমিক নাশ কৰিছিলে, শান্তক পালন কৰিছিলে। তেওঁ ইহলীলা সামৰি 125 বছৰ বয়সত ব্যাধৰ ঘৰত তেওঁ স্বৰ্গগামী হ'ল। সেয়েহে ভগৱান কৃষ্ণই যিখিনি লীলা যিখিনি কৰ্ম কৰিছিলে, এই কৰ্মখিনি আমাৰ নৰ সমাজলৈ থৈ গ'ল। আমাৰ নৰসকলে ইয়াকে ৰাস হিচাপে উদযাপন কৰে। এই ৰাস প্ৰথম আৰম্ভণি হৈছিলে পৃথিৱীৰ বৃহৎ দ্বীপ পবিত্ৰ স্থান মাজুলীত। ইয়াৰ পিছত এতিয়া প্ৰায় সকলো ঠাইতে এই ৰাসৰ উদযাপন কৰিবলৈ লোৱা হ'ল। এই ভগৱানৰ লীলাখিনি ৰাস হিচাপে যি উদযাপন কৰিছে, যিসকলে অসমবাসীয়ে উদযাপন কৰি আছে, তেওঁলোক মনুষ্য জন্ম ধৰা সফল হ'ল। কৃষ্ণ।